কবিতাৰ শিৰোনাম বিষাদ মালিতা। কবি ত্ৰিদীপ গগৈ। আৰু এনেকৈয়ে হঠাৎ এদিন দুহাতত দুপিয়লা বিষাদৰ বিষ ঢালি তেওঁৰ আপোনজন গুচি গৈছিল কোনোদিনে উভতি নহাৰ বাটেৰে। কাহিনীবোৰ এনেকৈয়ে আৰম্ভ হয়। আততায়ী সপোন এটা দুচকুত বান্ধি সম্ভাৱনাময় কবি এজন নিৰুদ্দিষ্ট হয়। লঠঙা গছৰ শেষৰ খিলা পাত সৰি পৰাৰ পাছতো তেওঁ অপেক্ষা কৰে বসন্তৰ উভতনি যাত্ৰাটোলৈ। এই যেন কোনোবা আহিব এতিয়া দুহাতত পিয়লা দুটাত বাকি দিবলৈ অলপ সেউজীয়া। বসন্তৰ প্ৰেমিক কবিজনে ফাগুনৰ কোনোবা এটা ধবল স্তপত পাবলো পিকাছৰ ছবি এখন লিৰিকি বিদাৰি বিচাৰি ফুৰিছিল সেউজৰ সম্ভাৱনা। বুকুৰ অৰণ্যৰ পৰা প্ৰেমৰ চৰাইজাক মেলি দি নেৰুদাৰ কবিতা এটা গুণগুণাই শেষ কৰিছিল তেওঁ দুহাতৰ দুপিয়লা বিষ।